guys, welcome to my new vlog. আজি মই ক'ত গৈ আছো আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেল চাই গমে পাইছে তথাপিও জনাই দিছো মই আহিছো আজি মিৰ্জাৰ নিজেশ্বৰী মন্দিৰত হৈ থকা মাৰৈ পূজাত আৰু এতিয়া মই গৈ আছো মোৰ সকলোতকৈ প্ৰিয় কলেজখনত যিখন কলেজত পঢ়াৰ মোৰ সৰুৰে পৰা বহুত বেছি হেঁপাহ আছিল ক'ব গ'লে এটা সপোন আছিল আৰু সেই সপোন পূৰণ কৰাৰ কাৰণে ভগৱানে মোক এতিয়াহে সুবিধা দিছে আৰু এতিয়া আহিলো মই কলেজত অকমান কাম আছে আৰু কামখিনি শেষ কৰি আপোনালোকক লগ পাই আছো কামখিনি শেষ কৰি ভাবিলে এবাৰ মই পিছফালে যাওঁ আৰু আপোনালোককো দেখাওঁ চাওকচোন যেতিয়া ভিডিঅ' আৰু ফটো কৰা মানুহ এনেকৈ ফ্ৰীতে পোৱা যায় তেতিয়া মোৰ লগত যোৱাজনৰ দৰে অৱস্থা হয় কাৰণ অকল ভুক্তভোগীজনেহে অনুভৱ কৰিব পাৰে এনেকৈ মোবাইল পিছে পিছে লৈ যোৱাটো কিমান আমনিদায়ক নহয়নে বাৰু উপায় নাই আৰু এনেকৈ যিহেতু ভিডিঅ' ফটো কৰি ভাল পাওঁ লগত যোৱাজনৰ কষ্ট হয় আৰু অলপ এতিয়া কলেজৰ কাম শেষ কৰি মই পূজাত যাব ওলালোঁ আৰু এয়া আহি পালোঁ পূজা দেখিছে মানুহৰ ভিৰ মানে হৈছে ইয়াৰ পৰা আৰু ইয়াতে ধূপ চাকি লৈ এতিয়া আমি ভিতৰত যাম চাই থাকক আপোনালোকে মানুহৰ ভিৰ কিমান দেখিছে আপোনালোকে আৰু ইয়াতে আমি ধূপ চাকি দি এতিয়া মাৰ আগত সেৱা কৰিব আহিলোঁ আৰু মানুহৰ ভিৰ চাওকচোন ভালকৈ থিয় হ'বও জাগা নাই কিবাকৈ ভিৰৰ মাজত থাকি পেলাই সেৱাটো কৰি ল'লোঁ ভিৰৰ মাজৰ পৰা কিবাকৈ ওলাই আহি এতিয়া আমি আহিলোঁ শিৱ বাবাৰ ওচৰত সেইটো শিৱ মন্দিৰ আৰু ইয়াতো মানুহৰ ভিৰ দেখাই পাইছে কেনেকুৱা আৰু এতিয়া দেউতা নাচিবৰ সময় হৈছিল সকলোবোৰ দেউতা নাচিবৰ কাৰণে ওলাই আহিছে চাওক তেনেকৈ আমি দেউতা নাচ চালোঁ দেউতাসকলৰ কিছুমান বহুত ভয় লগা দৃশ্য থাকে যিবিলাক দৃশ্য চোৱা এইবাৰ সৌভাগ্য মোৰ নহ'ল যোৱা বছৰ চাইছিলোঁ কিন্তু যোৱা বছৰৰ ভিডিঅ' মোৰ ওচৰত বৰ্তমান নাই আৰু তেনেকৈ দেউতা নাচ চাই থাকোঁতে দেখিলোঁ আমাৰ অসমৰ সকলোৰে মামা হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমংগ thakuria ছাৰ চাওক আৰু এতিয়া আহিলোঁ আমি মানুহৰ ভিৰত মানে মনোহাৰী দোকান চাব যাম আৰু ক'ত কি আছে চাইও যাম লগতে ভাল লগা বস্তুবিলাক খাইও যাম চাই থাকক আপোনালোকে খোৱাৰ আৰম্ভণিটো আমি আইচক্ৰীমৰ পৰাই কৰিলোঁ প্ৰথমতে পেটটো ঠাণ্ডা কৰি লওঁ তাৰপিছত জ্বলা কৰিম আৰু মইতো মানে ফুচকাৰ কাৰণে পাগল আগত ফুচকা এতিয়া নোখোৱাকৈ থাকিম নে আমি এতিয়া ফুচকা খাব আহিলোঁ তাৰপিছত বেলেগত যাম বাৰু যিহেতু শাওণৰ মাহত এনেকুৱা ধৰণৰ বস্তু মানে খোৱা নাছিলোঁ আৰু এতিয়া শাওণৰ মাহ শেষ হৈ নতুন মাহৰ প্ৰথমটো দিন তেনেকৈ যি আগত পৰিছে ভাল লগা বস্তুবিলাক একফালৰ পৰা খাই গৈছোঁ তাৰপিছত আহিলোঁ এতিয়া আমি দোকানবিলাক চাব ক'ত কি আছে নাই ভাল লগা বস্তু কিবাকিবি কিনিও ল'লোঁ চাই থাকক যেনেকৈ তৰা অবিহনে আকাশ আধৰুৱা তেনেকৈ জিলাপি অবিহনে পূজা আধৰুৱা জিলাপি নাখালে দেখোন পূজাই নালাগে মই প্ৰায় পূজাত গ'লে জিলাপি আনিবই নোৱাৰোঁ তাৰপিছত আকৌ নতুন সন্ধানত ওলালোঁ ক'ত কি আছে চাবৰ কাৰণে মানে খোৱা বস্তু প্লাছ ভাল লগা কিবা কিনিবৰ কাৰণে বস্তু চাই গৈ আছোঁ আৰু ক'ত কি এনেকৈ গৈ থাকোঁতে পালোঁ এইটো কাজুচেক খাই আকৌ পেটটো ঠাণ্ডা কৰি ল'লোঁ তাৰপিছত পূজাৰ পৰা ওলাই আমি আহিলোঁ এতিয়া মিৰ্জাৰ পল্ছ কিটচেনত ইয়াতে আমি এতিয়া ভালকৈ খাম যিহেতু পূজা কৰি ল'লোঁ তাৰপিছত এতিয়া মানে খোৱাৰ কাৰণে একো বাধা নাই যিকোনো ভাল লগা বস্তু আমি খাব পাৰোঁ আৰু যিহেতু আজি চানডে আছিলে
ইয়াতে আহি ধুনীয়াকৈ বহি ল'লোঁ। তাৰপিছত কি অৰ্ডাৰ কৰিম বুলি মেনুখন চোৱাত লাগিলোঁ। আৰু অৰ্ডাৰ কৰি দিয়াৰ পিছত যিহেতু খানা আহি পাওঁতে অকণমান টাইম লাগে, সেইখিনি সময় কি কৰোঁ বুলি ভাবি মোবাইলটো হাতত লৈ নিজৰ লগতে অলপ এনেই আৰু ভিডিঅ'। ফাইনেলি আমাৰ খানা আহি পালে। বহুত দিনৰ মূৰত এনেকুৱা ধৰণৰ খানা আগত দেখিব পাইছোঁ। ভিডিঅ'টোৰ আগত ক'লোৱে শাওণৰ মাহটোত তেনেকুৱা ধৰণৰ খাদ্য মানে খোৱা হোৱা নাছিল। আৰু আজি মানে ফাইনেলি আৰু দেখিছেই নহয়, চাফা কৰি দিলোঁ, একদম কমপ্লিট চাফা। তাৰপিছত তাৰ পৰা ওলাই আহি মই ঘৰত আহিবৰ কাৰণে এয়া বাছত, আৰু আপোনালোকৰ আগত এয়া বাহিৰৰ পৰিৱেশ। আৰু মোৰ ভিডিঅ'ৰ এণ্ডিং সদায় বৰষুণৰ পৰাই হয়। আজিও চাওকচোন, চাইগৈ অহাৰ পিছত কেনেকুৱা ধাৰাসাৰ বৰষুণ দিছে। বাৰু যিয়ে নহওক, নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।